मैं भी रोजे रखूंगा या अल्लाह तौफीक दे नमाज़े पढ़ने जाऊंगा या अल्लाह तौफीक दे। রমজান মাস চলি আছে। আমি প্রথমত পরিচয় করে দিও হাসনুদ্দা, রাশিদুল ইসলাম, সফিয়র শহীদুর মন্ডল, আসসালামু আলাইকুম, শাহজাহান দা, আসসালামু আলাইকুম, আর পিছনে আছে রোমিও মেহেদি। তো সবকে প্ৰথমতে আসসালামু আলাইকুম। আমি আজি এইটো জেগাত আকৌ আহিলোঁ, যিহেতু আমি ইমান বছৰৰ 12টা মাহত আমি 11টা মাহে নিজৰ কামত ব্যস্ত থাকোঁ। আমি এটা মাহ আমি দিনৰ ৰাস্তাত মানে আল্লাহৰ কামত আমি ব্যস্ত হোৱাৰ চেষ্টা কৰোঁ। 5 ওয়াক্ত নামাজ ইনশাল্লাহ জামাতৰ সহিত পঢ়াৰ আমি চেষ্টা কৰোঁ। ৰোজা ইনশাল্লাহ তাৰাৱিহ চবে আমি পঢ়াৰ টাইম টু টাইম পঢ়াৰ চেষ্টা কৰি আছোঁ, ইনশাল্লাহ কৰি আছোঁ। আৰু আপোনালোকে দোৱা কৰিব আমি যাতে গোটেই জীৱন 12টা মাহতে 5 ওয়াক্ত নামাজ জামাতৰ সহিত পঢ়িব পাৰোঁ। আৰু আমাৰ বিগত জিন্দগীত যিমান আমি গুনাহ কৰিছোঁ সব যাতে আল্লাহ মাফ করে দিয়ে আমাক। আমি আমার ইচ্ছাকৃতভাবে অনিচ্ছাকৃতভাবে বহুত গুনাহ কৰিছোঁ, আমি আল্লাহ মাফ কৰাব আমাক। তবে সিহঁতৰ আমি এক এককৈ সবৰে মন্তব্য ল'ম। আজি আমি প্ৰথমতে সাজনদাৰ পৰা ল'ম। এটা কি ক'ব ৰমজান উপলক্ষে? আসসালামু আলাইকুম। মই ভয় খাইছিলোঁ, বাইক এনেকুৱাকে মানে চলাইছে ইমান স্পীডত, মই ভাবিছোঁ মোৰ গাড়ীতে লগাই দিব। মই বাৰু আজি আমাৰ সতীৰ্থ এজন চানবৰালী ঘৰলৈ গৈ আছোঁ। আমাৰ ৰমজান মাহ উপলক্ষে আজি ইফতাৰৰ দোৱা আৰু মেহফিল আছে, গতিকে সেই উপলক্ষে আমি গৈ আছোঁ আমাৰ বাকী সতীৰ্থসকলক লৈ। আমি আশা কৰোঁ আপোনালোকে সকলোৱে দোৱা আৰু আশীৰ্বাদ কৰিব। সকলোৱে ৰমজান মাহৰ যি ৰোজা, তাৰাৱিহ নামাজ, জাকাত, ফিতৰা এইবোৰ দান বৰঙণি দিব। আল্লাহৰ হুকুম আমাক মানিবই লাগিব। আমি সকলোৱে মানি আল্লাহৰ পথত আমি আল্লাহ যেন আমাৰ সকলোকে এবাদত তথা সহি সুন্নভাৱে ইমান হালতত যেন নামাজ পঢ়িবলৈ 5 ওয়াক্ত নামাজ পঢ়িবলৈ আমাক তৌফিক দান কৰে। আমি সকলোৱে দোৱা আৰু আশীৰ্বাদ কৰিব। আমি আজি আৰম্ভ কৰিছোঁ, গৈ আছোঁ বৰ্তমান। এতিয়া আমি হাছনুদ্দাৰ পৰা অলপ জানিম, তাৰপিছত এক এক চবৰে পৰা জানিম। দা কি ক'ব কওক? ৰমজান মাহ চলিছে। আজি ৰমজান মাহৰ 11টা নে 10টা 10টা ৰোজা গ'ল। এই 10টা ৰোজা আল্লাহৰ অশেষ ৰহমতে আমি ৰাখিব পাৰিছোঁ। তাৰ কাৰণে আল্লাহৰ ওচৰত মহান ৰব্বুল আলামিনৰ ওচৰত শুকৰিয়া আদায় কৰিছোঁ। আলহামদুলিল্লাহ। আৰু পৰৱৰ্তী সময়ৰ যিকেইটা ৰোজা আছে ইনশাল্লাহ আমি ৰোজাকেইটা ৰাখিবলৈ চেষ্টা কৰিম। আৰু লগতে যিহেতু ৰমজান মাহটো এনে বেলেগ মাহতকৈ উৎকৃষ্ট মাহ। এই মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আচলতে গুনাহ মাফ কৰাৰ মাহ। এই মাহত আখিৰাতৰ মানে তৈরি হোৱাৰ মাহ। আমি প্ৰিপাৰেশ্যন ল'ম আচলতে আখিৰাত লৈ। আচলত দুনিয়াবী সকলো কামত আমি মছগুল থাকোঁ, কিন্তু এই মাহটো আমি বিশেষভাৱে আমি ছেপাৰেটলি আমি চিন্তা কৰোঁ। এই মাহটো আমালোকে আল্লাহৰ ইবাদতত কটাবলৈ চেষ্টা কৰোঁ। তো আমিও ব্যতিক্ৰম নহয়, আমিও মানে 5 ওয়াক্ত নামাজ পঢ়াৰ চেষ্টা অব্যাহত ৰাখিছোঁ। যদিও আমি 4 ওয়াক্ত পঢ়ি আছোঁ, তাৰাৱিহ নামাজটো পঢ়িব পৰা নাই। লগতে নামাজ আমি জামাতৰ সহিত পঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ সমগ্ৰ বিশ্বত যিবিলাক ইছলাম ধৰ্মাৱলম্বী লোক আছে, বিশেষকৈ যুৱক যিবিলাক আছে, এই যুৱকসকলক মই এটা কথা আহ্বান কৰিম যে আল্লাহৰ ওচৰত যুৱক বয়সৰ ইবাদত আটাইতকৈ উৎকৃষ্ট আৰু গ্ৰহণযোগ্য ইবাদত। যুৱক বয়সত ইবাদত আল্লাহ গ্ৰহণ কৰে, কবুল কৰে। গতিকে প্ৰত্যেকজন ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকলক মই অনুৰোধ জনাইছোঁ, যুৱক বয়সৰ পৰাই আমি ইবাদতটো বেছি বেছি কৰিব লাগিব। আমি যুৱক বয়সৰ পৰাই আমাৰ অভ্যাসটো গঢ়ি তুলিলেহে আমি পৰৱৰ্তী পৰ্যায়ত আমি অনায়াসে আমি ইবাদতসমূহ কৰিব পাৰিম। আমাৰ অভিজ্ঞতা হ'ব ইবাদত কেনেকৈ কৰিব লাগে, আল্লাহক পাবলৈ হ'লে কেনেকুৱাকৈ কোনটো পথত চলিব লাগিব, আমি সেইবিলাক বস্তু আমি আয়ত্ব কৰিব পাৰিম। হয়, ধন্যবাদ দাদা। এতিয়া ৰাছিদুল দা কি ক'ব কওক অলপ ৰমজান মাহ উপলক্ষে কিবা এডভাইচ এডভাইচ দিব লগা তেনেকুৱা নাই, মানে মই আপোনালোক সকলোৰে পৰা মানে
এডভাইচ লোৱাৰ চেষ্টা কৰোঁ। মানে আপোনালোক যিহেতু চবেই মোতকৈ ডাঙৰ, গতিকে আপোনালোকৰ কথাত মই ভাবোঁ যে বহুত শিকিব লগা থাকে। মই শিকাৰ যাতে শেষ নাই শিকাৰ কোনো শেষ নাই। এইটোলৈ মানে মই ইছলামৰ বিষয়ে সিমান নাজানো। অলৰেডি আমাৰ ছাৰে ক'লে, আমাৰ হাছিনুৰ ছাৰে ক'লে, তেখেত আমাৰ ছাৰ হয়, ছাৰক পৰা আমি মাজে মাজে যদি কিবা আমাৰ জানিবলগীয়া থাকে আমি ছাৰৰ পৰা সুধি লওঁ, আৰু ছাৰক আমি খুবেই শ্ৰদ্ধা কৰোঁ। কেৱল ছাৰক নহয়, মোৰ যিকেইজন আছে আৰু আমাৰ সাংবাদিকসকল যিকেইজন আছে আটাইকে আমি সৰুক আমি মৰম কৰোঁ আৰু ডাঙৰক সদায় শ্ৰদ্ধা কৰোঁ। আৰু এইটো আমাৰ নৈতিক দায়িত্ব ও কৰ্তব্য বুলি মই ভাবোঁ। হয়, সঁচাই ধুনীয়া কথা কৈছে। ইমান ক'ব লগা নাই। আজি ৰমজান মাহ, আজি 10টা ৰমজান হ'ব। এতিয়া চৈয়দা অলপ কিবা যদি কয়। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম রহমতুল্লাহি ওয়া বারাকাতুহু। ধৰ্মৰ বিষয় লৈ ইমান দীঘলীয়া নকওঁ, যিহেতু কথা হ'ল জন্ম হৈছে যদি মৃত্যু হ'বই, হয়, এটা সঁচা কথা মনে সঁচা কথা। কিন্তু মোৰ এটাই কথা, চিধা আহি যাওঁ। কালাপানী হৈ যাব এই মাহত বেছি কালাপানী বেছি আমল কৰিব লাগে। হয়, সঁচা। অকল এই মাহতে নহয়, আমাৰ মানে 12 মাহেই 12 মাহেই 5 ওয়াক্ত নামাজ পঢ়িব লাগিব। তাৰপিছত মানে যেহেতু ৰমজান মাহ ফজিলতটো বেছি, সেইকাৰণে ৰমজানত বেছি বেছি ইবাদত কৰিব লাগে। বেছি বেছিকৈ পঢ়িব লাগে, কিন্তু তথাপিও আমি চেষ্টা কৰি আছোঁ। কিন্তু যেহেতু আমি আমাৰ কৰ্মত গোটেই দিন ব্যস্ত থাকোঁ, যেহেতু সাংবাদিকতা এটা ব্যস্ত লাইন হয়, আমি সময়মতে জামাত চহী কৰিব মানে কেতিয়াবা সময় নহয় আমাৰ, আমি অকলে পঢ়িবলগীয়া হয়। কিন্তু ইনশাল্লাহ নামাজ আমি বাদ কোনেও নিদিওঁ। ইনশাল্লাহ 5 ওয়াক্ত আমি পঢ়ি আছোঁ, ঘৰত হ'লেও পঢ়োঁ। আপোনালোকেও চেষ্টা কৰক, আপোনালোকে 5 ওয়াক্ত পঢ়ক। আৰু আমাৰ সৈতে আৰু এজন কণমানি আছে, ৰমিঅ'। কণমানি বুলি ক'ম যিহেতু চবতকৈ জুনিয়ৰ। কি ক'বা, কোৱা ভাইটি? মোৰ ক'বলগীয়া বিশেষ একো নাই। যিহেতু ৰমজান মাহ, মই সকলোকে এটা অনুৰোধ কৰিম, সকলোৱে ৰোজা ৰাখক, গুড। যাতে আপোনাৰ যিসকলে যি কামতে আপোনাৰ হৈ আছে, যি কামতে আছে কামো কৰক, কামৰ মাজত ৰোজা কৰক। আৰু আপোনাৰ এটা কথা বিশেষকৈ ক'ব লাগিব, যিসকলে ধূমপান আৰু বেলেগ বেলেগ নিচাজাতীয় বস্তুৰ ওপৰতেই হৈ আছে, আপোনাৰ নিৰ্ভৰ হৈ আছে, এওঁলোকে যদি ৰোজা কৰে এওঁলোকে নিশ্চয় বাদ দিব পাৰিব বুলি মই আশা কৰোঁ। আৰু খুব ধুনীয়া কথা ক'লে ৰমিঅ'ই, যে যদি যিসকলে আচলতে বিড়ি চিগাৰেট খোৱা, শিখৰ ৰজনী এইবোৰত আসক্ত হৈ আছে, মানে বেছি বেছি খায়, ৰমজান ৰোজা কৰিলে কিন্তু আচলতে গোটেই দিন সি খাব নোৱাৰিব। এইটো অভ্যাসটো চেঞ্জ হৈ যাব আৰু নেক্সটত এৰিব পাৰিব। খুব ভাল কথা কৈছে। সেই কথা সাজান দা আকৌ কিবা যদি কোৱাৰ আছে ক'লে হ'ল, আমি লং হৈ আছে ভিডিঅ'খন আমাৰ। শেষত ৰমজান মাহ উপলক্ষে আমাৰ ইছলাম ধৰ্মাৱলম্বী আমাৰ বিশ্বৰ যিমান ভাই বন্ধু মুছলিম আছে, আমি সকলোৱে যে মিলা প্ৰীতিৰে আমাৰ দেশৰ হিন্দু মুছলিম আমি ভাই ভাই চবেই আমি যেন মিলি জুলি একেলগে আমি থাকিব পাৰি। এই ৰমজানে যেন আমাক, আমি যে আমাৰ হিন্দু ভাই বন্ধুসকলৰ লগত আমি যেন মিলা প্ৰীতিৰে জাতি ভেদ নাচাই আমি মিলা প্ৰীতিৰে মানে বসবাস কৰিব পাৰি। আমি এক ভাতৃত্ববোধেৰে যেন আমাৰ অসমখন তথা আমাৰ শংকৰ আজানৰ দেশত আমি যেন আমি চবেই একেলগে চলিব পাৰি, তাৰ কাৰণে আমি আশা কৰোঁ। খুব ধুনীয়া কথা ক'লে, ধন্যবাদ। যি আমাৰ ব্লগখন ইয়াতে আমি সামৰি দিওঁ। ধন্যবাদ। চবে সুস্থ থাকক, ভালে থাকক, আমাৰ কাৰণে দোৱা কৰিব।